بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু অসমীয়া ইছলামিক টিভিত আপোনাক স্বাগতম। আজি আমি আলোচনা কৰিম 8টা নিদৰ্শন যাৰ দ্বাৰা বুজিব পাৰি যে আল্লাহ আপোনাৰ বা মোৰ ওপৰত নাৰাজ হৈ আছে। মহান আল্লাহ তাআলা সুন্দৰ অৱয়বত মানৱ জাতিক সৃষ্টি কৰিছে। আল্লাহে কয়, মই মানুহক সৃষ্টি কৰিছো সুন্দৰ অৱয়বত। সূৰা ৩ আয়াত নম্বৰ ৪। বান্দাহৰ ওপৰত যদি তাৰ সৃষ্টিকৰ্তা অসন্তুষ্ট থাকে তেন্তে তাৰ ধ্বংস অনিবাৰ্য। এজন মানুহ কেনেকৈ অনুভৱ কৰিব যে তাৰ প্ৰভু তাৰ প্ৰতি অসন্তুষ্ট? কাৰোবাক নিৰ্দিষ্টভাৱে ক'ব নোৱাৰি যে আল্লাহ তাআলা তাৰ প্ৰতি অসন্তুষ্ট অথবা আল্লাহে তেওঁক ভাল নাপায়, কিয়নো এই সম্পৰ্কে প্ৰকৃত ইলম বা জ্ঞান একমাত্ৰ আল্লাহৰ আছে। কিন্তু কুৰআন আৰু হাদিছত এনেকুৱা 8টা নিদৰ্শন আহিছে যাৰ দ্বাৰা আল্লাহ অসন্তুষ্ট হোৱাৰ কাৰণ বুজিব পাৰি। সেইবোৰ হ'ল: নম্বৰ 1, নিৰ্দয় হোৱা, অন্তৰ কঠোৰ হোৱা আৰু মানুহৰ প্ৰতি নিৰ্দয় হোৱা। আত্মীয় স্বজনৰ লগত অসৎ আচৰণ কৰা আল্লাহ তাআলা অসন্তুষ্টিৰ এটা কাৰণ। আৰু আল্লাহ যেতিয়া কোনো বান্দাৰ প্ৰতি ক্ৰোধান্বিত হয় তেতিয়া তাৰ অন্তৰৰ পৰা দয়া মমতা উঠাই লৈ যায়। মা আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, হে আয়েশা, তুমি কেতিয়াবা মোক অশালীন দেখিছা নেকি? কিয়ামতৰ দিনা আল্লাহৰ ওচৰত মৰ্যাদাৰ ফালৰ পৰা আটাইতকৈ নিকৃষ্ট সেইজন ব্যক্তি যাৰ অনিষ্টতাৰ কাৰণে মানুহে তাক ত্যাগ কৰে। সহিহ বুখাৰী হাদিস নং 6032। নম্বৰ 2, বৰকত উঠাই লৈ যায়। আল্লাহ যেতিয়া কাৰোবাৰ প্ৰতি নাৰাজ হয় তেতিয়া তাৰ জীৱনৰ পৰা বৰকত উঠাই লৈ যায় আৰু তাৰ ওপৰত বিভিন্ন ধৰণৰ শত্ৰু নিয়োজিত কৰি দিয়ে। আল্লাহ তাআলা কয়, মই প্ৰত্যেককে তাৰ অপৰাধৰ কাৰণে বন্দী কৰিছো। সিহঁতৰ প্ৰতি প্ৰেৰণ কৰিছো প্ৰস্তৰসহ তীব্ৰ বতাহ, কাৰোবাক বজ্ৰপাত, কাৰোবাক মই বিলীন কৰিছো ভূগৰ্ভত আৰু আকৌ কাৰোবাক পানীত ডুবাই। আল্লাহ সিহঁতৰ প্ৰতি জুলুম কৰিবলগীয়া নাছিল, কিন্তু সিহঁতে নিজেই নিজৰ প্ৰতি জুলুম কৰিছে। সূৰা আনকাবুত আয়াত নম্বৰ 40। নম্বৰ 3, যিকোনো সমস্যাতে অসন্তুষ্টি প্ৰকাশ কৰা। আল্লাহ যেতিয়া বান্দাহক পৰীক্ষা অথবা কোনো কাৰণত বিপদগ্ৰস্ত কৰে তেতিয়া আল্লাহৰ প্ৰতি বিৰক্তি আৰু অসন্তুষ্টি প্ৰকাশ কৰিলে আল্লাহ তাআলাক ক্ৰোধান্বিত কৰি তোলে। আনাস ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, বিপদ যিমান ডাঙৰ হ'ব প্ৰতিদানো সিমান মহান হ'ব। আল্লাহ তাআলা যেতিয়া কোনো জাতিক পছন্দ কৰে তেতিয়া সিহঁতক বিপদত পেলাই পৰীক্ষা কৰে। যিজন বিপদত পৰিও সন্তুষ্ট থাকিব তেওঁৰ বাবে আল্লাহ তাআলাৰ সন্তুষ্টি বিদ্যমান, আৰু যিজনে অসন্তুষ্টি প্ৰকাশ কৰে তাৰ বাবে আল্লাহৰ অসন্তুষ্টি বিদ্যমান। সুনানে তিৰমিজি হাদিস নং 2396। নম্বৰ 4, আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নোখোজা। আল্লাহে বিচাৰে যে তেওঁৰ বান্দাই তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খোজক। আল্লাহে কয়, আৰু তোমালোকৰ ৰবে কৈছে, তোমালোকে মোক মাত দিয়া, নিশ্চয় মই তোমালোকৰ মাতত প্ৰত্যুত্তৰ দিম। নিশ্চয় যিসকলে অহংকাৰত মোৰ ইবাদতৰ পৰা বিমুখ থাকে সিহঁতে শীঘ্ৰেই জাহান্নামত প্ৰৱেশ কৰিব লঞ্চিত হৈ। সূৰা গাফিৰ আয়াত নং 60। আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজন ব্যক্তি আল্লাহৰ ওচৰত প্ৰাৰ্থনা নকৰে আল্লাহ তেওঁৰ ওপৰত অসন্তুষ্ট হয়। তিৰমিজি হাদিস নম্বৰ 3373। নম্বৰ 5, অহংকাৰী হোৱা আৰু সত্য গোপন কৰা। আনক সৰু কৰাৰ মানসিকতা থকা, মানুহৰ মাজত প্ৰসিদ্ধি লাভ কৰাৰ প্ৰবল আকাংক্ষা থকা, যাৰ বাবে সি ভাল কাম কৰে কেৱল আনক দেখুৱাবৰ বাবে আৰু খ্যাতি অৰ্জন কৰাৰ বাবে। তাৰ আশা আকাংক্ষা একমাত্ৰ তাৰ প্ৰবৃত্তি পূৰণ কৰা, যাৰ প্ৰবৃত্তিয়ে তাৰ প্ৰভু হৈ যায়, পৰকালৰ পৰা সম্পূৰ্ণ উদাসীন হৈ যায়। আল্লাহ তাআলাই কয়, নিঃসন্দেহ আল্লাহ তাআলাই সিহঁতৰ গোপন আৰু প্ৰকাশ্য যাৱতীয় বিষয়ত অৱগত। নিশ্চয় তেওঁ অহংকাৰীসকলক পছন্দ নকৰে। সূৰা নাহল আয়াত নম্বৰ 23। নম্বৰ 6, নিয়ামত অস্বীকাৰ কৰা। প্ৰত্যেকজন বান্দাৰ ওপৰত দিন ৰাতি 24 ঘণ্টা আল্লাহ তাআলাৰ হাজাৰ নিয়ামত বৰ্ষণ হৈ আছে, কিন্তু যিসকল অকৃতজ্ঞ সিহঁতে আল্লাহৰ অশেষ নিয়ামত পায়ো সেয়া অস্বীকাৰ কৰে।
আৰু আল্লাহ সিহঁতৰ প্ৰতি অসন্তুষ্ট হয় আল্লাহৰ বান্দা ফকিৰ হোৱাটো পছন্দ নকৰে আল্লাহে কয় যদি তোমালোকে অস্বীকাৰ কৰা তেন্তে আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয় আৰু যদি তোমালোকে কৃতজ্ঞ হোৱা তেনেহলে তেওঁ তোমালোকৰ বাবে কৃতজ্ঞ পছন্দ কৰে সূৰা জুমাৰ আয়াত নম্বৰ 7 নম্বৰ 7 প্ৰতাৰণা কৰা কথা আৰু কামৰ মাজত যদি আপুনি কাৰোবাক প্ৰতাৰণা কৰে তেন্তে বুজি লওক আল্লাহ আপোনাৰ ওপৰত অসন্তুষ্ট সেয়েহে আপুনি আপোনাৰ জীৱনত মানুহৰ লগত প্ৰতাৰণা কৰিয়ে গৈ আছে আল্লাহে কয় যিসকলে নিজৰ মাজতে প্ৰতাৰণা কৰি আছে আপুনি তেওঁলোকৰ লগত বিতৰ্ক নকৰিব নিশ্চয় আল্লাহ তাআলাই কোনো প্ৰতাৰক আৰু পাপিষ্টক পছন্দ নকৰে সূৰা নিসা আয়াত নং 107 নম্বৰ 8 সীমা উলংঘন কৰা যিকোনো কামত মধ্যম পন্থা অৱলম্বন কৰা কোনো ক্ষেত্ৰতে মেৰুত্ব নকৰা অতিৰঞ্জিত নকৰা আকৌ শিথিলতাও নকৰা আৰু আল্লাহে কয় যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে তোমালোকে আল্লাহৰ পথত তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰা কিন্তু সীমা উলংঘন নকৰিবা নিশ্চয় সীমা উলংঘনকাৰীসকলক আল্লাহে ভাল নাপায় সূৰা বাকাৰা আয়াত নং 190 আমাৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগৰ আহলে কিতাবীসকলে সীমা উলংঘন কৰিছিল সেইবাবে আল্লাহ তেওঁলোকৰ ওপৰত অসন্তুষ্ট আছিল মহানবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে তোমালোকে আমলত মধ্যম পন্থা অৱলম্বন কৰা অতিৰঞ্জিত নকৰিবা পুৱা গধূলি উপাসনাৰ বাবে ওলাই যোৱা আৰু ৰাতিৰ কিছু অংশটো তোমালোকে অৱশ্যই পৰিমিতি ৰক্ষা কৰা তেতিয়াহে গন্তব্যস্থান পাবা সহিহ বুখাৰী হাদিস নং 6463 মহান আল্লাহ তাআলাই আমাক সকলোকে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ তৌফিক দান কৰক আমিন আজিৰ ভিডিঅটো ইমানতে সামৰণি কৰিছো পৰৱৰ্তী সময়ত আকৌ অন্য এটি বিষয় লৈ আপোনালোকৰ মাজত আহিম ওয়া মা তৌফিকি ইল্লা বিল্লাহ তেতিয়ালৈ ভালে থাকিব আল্লাহ হাফিজ